নমস্কাৰ, মইনাৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভেচ্ছা জনালোঁ। যোৱাকালি মই কণমানিসকলক বৰ্ণৰে কেনেদৰে শব্দ গঠন হয় তাৰে কিছু আভাস দিছিলোঁ। আজি মই তোমালোকক স্বৰচিহ্ন কি আৰু স্বৰচিহ্নৰ ব্যৱহাৰৰ বিষয়ে কিছু আভাস দিম। তেনেহ'লে পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বৰচিহ্ন হৈছে অসমীয়া স্বৰবৰ্ণৰ সংক্ষিপ্ত ৰূপ, যাক আমি শব্দত প্ৰয়োগ কৰোঁ। এইবাৰ আমি স্বৰচিহ্ন কেনেদৰে উচ্চাৰণ আৰু লিখিব লাগে চাওঁ আহা। অৰ স্বৰচিহ্ন নাথাকে। আকাৰ, যেনে কত আকাৰে কা, খত আকাৰে খা। ৰস্বই, কাৰ। কত ৰস্বই কাৰে কি, মত ৰস্বই কাৰে মি। দীৰ্ঘই, দীৰ্ঘ ইকাৰ। মত দীৰ্ঘ ইকাৰে মি। দন্তীয় দত দীৰ্ঘ ইকাৰে দি। হ্ৰস্ব উকাৰ। পদ হ্ৰস্ব উকাৰে পু। প্ৰথম চত হ্ৰস্ব উকাৰে চু। দীৰ্ঘ উ। দীৰ্ঘ উকাৰ। খত দীৰ্ঘ উকাৰে খু। গত দীৰ্ঘ উকাৰে গু। ৰি, ৰিকাৰ। কত ৰিকাৰে ক্ৰি। মত ৰিকাৰে মৃ। একাৰ। বত একাৰে বে। দ্বিতীয় চত একাৰে চে। ঐ, ঐকাৰ। গত ঐকাৰে গৈ। দন্ত্য তত ঐকাৰে তৈ। ওকাৰ। 29 যত ওকাৰে যো।
দন্ত্য নত অকাৰে নো। ঔ ঔকাৰ